হেল্ল' এভৰিৱান, এই কেকটো কেনেকৈ লাগিছে সকলোৱে জনাবচোন। অন্নপ্ৰাশন টিমত মই প্ৰথমবাৰ বনাইছো। এয়া ৰাতিপুৱাই দাদাজনে নিব আহিলে আৰু লগতে এই কেকটো আছিল। এই কেকটো টিপামৰ পৰা অৰ্ডাৰ দিছিল। ইমান দূৰৰ পৰা যে অৰ্ডাৰ দিব বুলি মই ভবাই নাছিলো। ইয়াৰ পাছত এয়া চাওক, আমি ওলালো অন্নপ্ৰাশন খাবলৈ। মা আছে আৰু আমাৰ পোৱালিটো আছে দেই লগত। আৰু এয়া চাওক, গোটেই ৰেডি কৰি থোৱা আছিলে আৰু আমি গৈ পাইছো মানে আমাক চাহ তাহ দিলেই আৰু তো খাই ললো। খোৱাৰ পাছত ইফালে সিফালে অলপ দেৰি গৈ আছিলো আৰু এইখিনিতে দিলে আমাক প্ৰসাদ। আৰু প্ৰসাদ খোৱাৰ পাছত নেমু অলপ কাটি দিলো, লগতে বৌ আছে দেই। এইখিনি কৰি থাকোতে মানে আমাৰ খানাটো ৰেডি হৈ গ'ল, যিটো নেকি মই ৰখি আছিলো কাৰণ বিৰাট ভোক লাগি আছিলে। ৰাতিপুৱাও একদম সোনকালে উঠিলো আৰু ৰাতি মোৰ শোৱাটো দেৰি হৈছিলে, 1:30-2টা বাজি গৈছিলে কেক বনাওতে। তো খাই বৈ আকৌ ঘৰলে বুলি ওলাই আহিলো। মা থাকি গ'ল, বৌ মই ওলাই আহিলো আৰু। তো আজি ভিডিঅ'টোত ইমানেই। কেনেকে পালে সকলোৱে জনাব। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। সকলোকে টাটা, বাই বাই।